পাই গ'লে দেখিছে আছে ৰংঘৰ। Hey guys, good morning. Welcome back to my YouTube channel This is Vlogs. আপোনালোক সকলোকে মোৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ তলাতল ঘৰলৈ। আপোনালোকে জানে মই শিৱসাগৰ আছোঁ বুলি। আৰু বিদুদা যাব, মোৰ লগত বিদুদা ওলাই আছে আৰু আমি দুটাই যাম স্কুটি লৈ পিনে। মানে বাবুদা এফালে ওলাই গৈছে, সেইকাৰণে স্কুটি লৈ যাওঁ আমি। আৰু আপোনালোকক দেখুৱাম সকলো তলাতল ঘৰত কি আছে কি নাই সকলো দেখুৱাম। আপোনালোকে চাব ভিডিঅ'টো। ব'লক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া গৈ আছোঁ আপোনালোকে সোমাই যাওঁ আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো। গাইছ আমি এতিয়া গৈ আছোঁ, আপোনালোকে দেখিছে এইফালে সিমান মানুহ অহা নাই এতিয়ালৈকে। আৰু এইডোখৰ পৰা খুব ধুনীয়া লাগিছে আৰু খুব মনোমোহা দৃশ্য আৰু খুব ধুনীয়া লাগিছে ইয়ালৈ আহি। আৰু এইফালে দেখিছে ইয়াত পানী পৰি থাকে, হ'লে এতিয়া নাই পৰা। আৰু ইয়াত পানী আছে চাগে, মই আপোনালোকৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে চাই যাওক। গাইছ এতিয়া আমি গৈ আছোঁ, এইফালে দেখিছে এইফালে সকলো আছে আৰু এইফালে দেখিছে চব আছে। এইবিলাক পানী একদম ধুনীয়া এডোখৰ মনোমোহা দৃশ্য। আপোনালোক আহিলে ইয়ালৈ আহিব, খুব ধুনীয়া। আৰু দেখিছে এইটো হৈছে বহুত ডাঙৰ, এইটো হৈছে ৰংঘৰ। আপোনালোকে দেখিছে এইটো হৈছে শিৱসাগৰত অৱস্থিত ৰংঘৰ। দেখিছে গাইছ, আপোনালোকে চাই যাওক ভিডিঅ'টো। মই আপোনালোকক সকলো দেখুৱাই আছোঁ। আজি ডাঙৰ বৰষুণ দিছে, সেইকাৰণে ইয়াত দেখিছে কিমান ডাঙৰ বৰষুণ দিছিলে এইবিলাক দেখিছে গাইছ। ওপৰত এইটো কি আছে জানো, ইয়াত দেখিছে ৰংঘৰ, এইটো বহুত ডাঙৰ হয় দেখিছে গাইছ। চাই যাওক ভিডিঅ'টো। আমি এতিয়া ওপৰলৈ যাব পাৰি নে নোৱাৰি আমি চাওঁগৈ এতিয়া। আৰু এতিয়া গৈ আছোঁ আমি এতিয়া দেখিছে কিমান ধুনীয়া আৰ্ট চাৰ্ট কৰি থৈছে, এইবিলাক আগৰ দিনৰ ৰজাই বনোৱা দেখিছে গাইছ, কিমান ধুনীয়া বেছি দেখিছে গাইছ। এইটোৱে ৰংঘৰ কিবা আৰ্ট হয় এইটো দেখিছে গাইছ। ওপৰত এনেকুৱা খালি যাব পাৰি আৰু মানুহ ইমান অহা নাই এতিয়ালৈকে, আমি আহিছোঁ আৰু এতিয়া দেখিছে গাইছ। আপোনালোকে আহিলে এদিন চাবহি, খুব ধুনীয়া মনোমোহা দৃশ্য। এইফালে বহিব পাৰি আৰু তাত দেখিছে গাইছ, ধুনীয়া একদম শান্তি পৰিৱেশ। এইবিলাক আৰ্ট, এইবিলাক বহুত ওখ, ওপৰত ওখ আছে। ইয়াত কেমেৰাত ইমান ধৰিব পাৰিছে নাই মই গম পোৱা নাই। ইয়াত দেখিছে গাইছ ফুল চুল আছে আৰু ওপৰলৈ যাব পাৰি। ওপৰলৈ যাম আৰু এতিয়া আপোনালোকে চাই যাওক। দেখিছে গাইছ এইবিলাক আছে, এইটো হৈছে ৰংঘৰ। ইয়াত দেখিছে গাইছ এনেকুৱাকৈ ভিতৰলৈ সোমাই যাব পাৰি। আৰু এতিয়া আমি যাম, আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক ভিডিঅ'টো। আপোনালোকৰ বাবে বনাইছোঁ আৰু আপোনালোকে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এই দেখিছে গাইছ কিমান ধুনীয়া মনোমোহা দৃশ্য।
গাইছ আপোনালোকে দেখিছে এতিয়া আমি ওপৰলৈ গৈ আছোঁ আপোনালোকে চাই যাওক ভিডিঅ'টো আৰু বহুত ওখ দেখিছে মই ভিডিঅ' বনাই আছোঁ কাৰণে অলপমান লাহে লাহে গৈছোঁ আৰু এই দেখিছে বিদ্যুৎ ওপৰত পালেগৈ আৰু আমি এতিয়া গৈ আছোঁ আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে চাই যাওক ওপৰত কি আছে আপোনালোকক দেখুৱাই আছোঁ আৰু এফালে দেখিছে গোটেই একদম আৰ্ট চাৰ্ট মানে মূৰ্তি চূৰ্তি মানে আঁকি থোৱা আছে সেই ৱালত আৰু কেনেকৈ আঁকিছিলে মই সেইবিলাক ইমান নাজানো এয়া দেখিছে কিমান ধুনীয়া পৰিৱেশ আৰু এয়া দেখিছে চাই যাওক ভিডিঅ'টো শেষলৈকে আৰু চাই যাওক আপোনালোকে দেখিছে এয়া হৈছে ওপৰ মহলা আৰু এইটো হৈছে ওপৰ মহলা আমি উঠি গ'লোঁ ইয়াৰ ওপৰ মহলা আৰু দেখিছে এইডোখৰ পৰা আৰু এইবিলাক যাব নোৱাৰাকৈ তেতিয়া লগোৱা মই ইমান গম নাপাওঁ আৰু দেখিছে গাইছ চাই যাওক ভিডিঅ'টো আৰু এইফালৰ পৰা এনেকুৱা আৰু মনোমোহা দৃশ্য দেখিছে গাইছ এইডোখৰ পৰা আমি ওপৰত উঠি ল'লোঁ দেখিছে গাইছ এইডোখৰ পৰা আমি সেইফালেদি আহিছিলোঁ যেনিবা আমাৰ ইফালে এইডোখৰ পৰা আহিছিলোঁ আমি আমাৰ স্কুলীয়া সেইখন গাড়ী মটৰ গৈ থাকে আৰু দেখিছে গাইছ ওপৰত উঠি ল'লোঁ আমি এনেকুৱা আৰু দিনৰ ৰজাই কিমান ধুনীয়া বস্তু দেখিছেনে কিমান শ বছৰীয়া উঠি আছে থিয় ৰঙা দি কিমান ধুনীয়া দেখিছে গাইছ গাইছ আপোনালোকে দেখিছে কিমান মনোমোহা দৃশ্য এইডোখৰ পৰা আগতে এইডোখৰ পৰা ৰজা মহাৰজাসকলে পশু পক্ষী যুঁজ এইবিলাক কিবা কিবি চাইছিল ম'হৰ যুঁজ এইবিলাক চাইছিল ইয়াত লিখা আছে গাইছ আপোনালোকে দেখিলে আৰু এতিয়া তললৈ যাওঁ আমি আপোনালোকে চাই যাওক ভিডিঅ'টো এতিয়া তললৈ যাওঁ তলত দেখুৱাওঁ আপোনালোকক ফটো চটো অলপমান মাৰি লওঁ আৰু কি কি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই যাওক ভিডিঅ'টো চাই যাওক আৰু এইডোখৰ পৰা বহুত ধুনীয়া একদম মনোমোহা দৃশ্য আহি আছে আপোনালোক ইয়াত সেউজীয়া পৰিৱেশ আপোনালোকে চাই যাওক ভিডিঅ'টো চাই যাওক ভয় লাগে নাই বোলে হৈছে গাছ বহুত ওখ এডোখৰ এতিয়া নামি আছোঁ আমি আছে বহুত গাইছ এইটো কোনোবা এজন ৰজাৰ মানে মৰিশালি দেখিছে গাইছ এই পুতি থোৱা আছে আমি তলৰ পৰা ওপৰৰ পৰা নামি আহিলোঁ দেখিছে গাইছ এইফালে দেখুৱাইছোঁ আপোনালোকক চাই যাওক দেখিছে গাইছ আপোনালোকে কিমান ওখ এইটো আৰু ইমান ওখকৈ আগৰ ৰজা মহাৰজা ইমান ওখ ডাঙৰ ডাঙৰ ঘৰ বনাইছিলে দেখিছে গাইছ মই একদম দেখি একদম কিবা হৈ গৈছোঁ আৰু আজিকালি বিল্ডিঙে ইমান দিন নাযায় ইমান দিন কৈছে কিমান ধুনীয়া ধুনীয়া ডিজাইন কাটি থৈছিলে আগৰ ৰজা মহাৰজাই কিমান ধুনীয়া ধুনীয়া ডিজাইন কাটিব জানিছিলে দেখিছে গাইছ আজি দেখিছে গাইছ এইডোখৰ পৰা এনেকুৱা লাগে ৰংঘৰটো আমি ইয়াৰ ওপৰত উঠি আছিলোঁ এতিয়া আৰু এইফালে মানুহ আহিছে আৰু লাহে লাহে মানুহ আহি আছে দেখিছে গাইছ আৰু এইফালে বিদ্যুৎ আছে এইডোখৰ পৰা ইমান ধুনীয়া ধুনীয়া লাগিছে দেখিছে গাইছ ধুনীয়াকৈ একদম চফা চিকুণকৈ থৈ দিছে ইমান ধুনীয়াকৈ দেখিছে গাইছ
গাইছ আমি এইটো আপোনালোকৰ ওচৰৰ পৰা দেখুৱাই থৈ আহোঁ আৰু আমি ফটো চটো মাৰিলোঁ এইফালে মানুহ আহিছে অলপ চলপ দেখিছে গাইছ ওপৰত উঠি আছে এয়া দেখিছে ওচৰৰ পৰা দেখুৱাই দিওঁ আপোনালোকক এয়া কুস্তি খেলি আছে গাইছ দেখিছে এইফালে অলপমান দেখুৱাই দিছোঁ আপোনালোকক এইফালে ম'হ যুঁচৰ দেখুৱাই দিছে এইবিলাক বস্তু আৰু এইফালে এইবিলাক পেচাবগাৰ আছে আৰু এতিয়া মানুহ আহিছে অলপ অলপ আহিছে গাইছ মানুহ আহিছে আৰু আহিছে এইটো ৰংঘৰ এইবিলাকে আৰু পাৰ্কৰ নিচিনা আছিলে এয়া হেৰিকেইডাল কি হ'ল জানো আপোনালোকে দেখিলে আৰু এতিয়া ঘৰলৈ যাওঁ আৰু এতিয়া ঘৰলৈ যাওঁ আপোনালোকে দেখিলে ৰংঘৰ আৰু মানুহ আহিছে আৰু এতিয়া আমি ফটো চটো মাৰি লৈছোঁ অলপমান আৰু দেখিলে আপোনালোকে চাই যাওক A few moments later. গাইছ মই তাৰ পৰা আহিলোঁ আৰু খুব গৰম দিছে সেইকাৰণে মানে ৰাতিপুৱা সময়ত গৈছিলোঁ আৰু খুব গৰম দিছে বাবে মানে হৈ গ'ল বনাই মেলি আৰু গুচি আহিলোঁ তাৰ পৰা আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিম বুলি ভাবিলোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি কোনোবা নতুনকৈ আহিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ সোনকালে মোক 200টা ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু মোক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব সকলোৱে আৰু আজিলৈ ইমানেই ব্লগটো আই হোপ আপোনালোকে আজি ব্লগটো ভাল পালে আজিলৈ ইমানেই আকৌ নতুন এটা ব্লগত লগ পাম বাই